নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম আমি আমাৰ MB কেনেকৈ সেভ কৰিব পাৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ শেষলৈ চাই থাকিব। আমি সকলোৱে ইউটিউবটো চাওঁ আৰু ইউটিউবত ভিডিঅ'বোৰ এনেকৈ অটো প্লে হৈ থাকে, তাৰ বাবে আমাৰ MB শেষ হৈ থাকে। এইটো কেনেকৈ বন্ধ কৰিব তাৰ বাবে ইয়াত ক্লিক কৰিব, সেটিংছত যাব, জেনাৰেলত ক্লিক কৰিব, মিউটেড প্লেবেক ইন ফিডছ ইয়াত ক্লিক কৰিব কৰি অফ কৰি দিব। তেতিয়া ভিডিঅ'বোৰ অটো প্লে হোৱা এইটো বন্ধ হ'ব আৰু আমাৰ MBবোৰ বাচিব। দ্বিতীয়তে আমি ফেচবুক সকলোৱে ব্যৱহাৰ কৰোঁ, ফেচবুক চাই থাকোঁ আৰু ফেচবুকত এনেকৈ স্ক্ৰল ডাউন কৰি থাকিলে ভিডিঅ'বোৰ অটো প্লে হয়। আমি প্লে নকৰিলে অটো প্লে হৈ যায়। এইটো কেনেকৈ আমি বন্ধ কৰিম তাৰ বাবে থ্ৰী ক্লিক কৰিব, সেটিংছ এণ্ড প্ৰাইভেচি ইয়াত ক্লিক কৰিব, সেটিংছত ক্লিক কৰিব, মিডিয়া ইয়াত ক্লিক কৰিব কৰি নেভাৰ অটো প্লে ভিডিঅ'ছ ইয়াত ক্লিক কৰিব কৰি বেক কৰিব। এতিয়া চাব পাৰে ভিডিঅ'টো আমি প্লে অন কৰিলেহে প্লে হ'ব আৰু নকৰিলে বন্ধ হৈ থাকিব। এইটো অটো প্লে অন নহ'ব এতিয়া। আৰু তৃতীয়টো হ'ল আমি প্লে ষ্ট'ৰৰ পৰা সকলোৱে এপবোৰ ডাউনলোড কৰোঁ আৰু এইটো এপবোৰ আপডেট আহি থাকে। এইটো যদি অটো আপডেট কৰি থয় তেতিয়াহ'লে আপোনাৰ MBবোৰ শেষ হৈ থাকিব। তাৰ বাবে অটো প্লেটো বন্ধ কৰি থ'ব। তাৰপৰা ছেটিংছত ক্লিক কৰিব, জেনাৰেল ইয়াত ক্লিক কৰিব, নেটৱৰ্ক প্ৰিফাৰেন্স ইয়াত ক্লিক কৰিব কৰি অটো আপডেট এপ ইয়াত ক্লিক কৰিব কৰি ডু নট অটো আপডেট এপ ইয়াত ক্লিক কৰিব কৰি ডান কৰিব। তেতিয়া এপবোৰ আপডেট আহিলে এইটো আপোনাৰ যিটো এপ আপডেট দিব গৈছে সেইটো আপডেট দি দিব। তেতিয়া আপোনাৰ MBবোৰ ছেভ হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।